আজি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিছু প্ৰাকৃতিক পৰিৱেশৰ বহুৱাই মেলি ছবি আঁকিবলৈ দিছোঁ আৰু এনেকৈ আঁকিলে মানে আমাৰ নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ আগতকৈ কিছু উন্নতি হ'ব। যিকি নহওক আজি ভাল লাগিছে পৰিৱেশটো। আমি মাটিত বহি বহি আঁকিব দিছোঁ। চাৰিওফালে আমাৰ গছ গছনি ডালপাত আজি প্ৰাকৃতিক পৰিৱেশবিলাক আছে। তেনেকৈ যদি আঁকি থাকে সদায় নিশ্চয় আগতকৈ কিছু হ'লেও উপকৃত হ'ব। এতিয়া চাওঁ কি আঁকিছে। আঁকিছানে তোমালোকে? আঁকিছা? অঁ আঁকা। পাৰিছা নাই? পাৰিছা? অঁ ধুনীয়াকৈ পাৰিছা নাই? অঁ আঁকা। হেই পাৰিছা নাই? আঁকা ধুনীয়াকৈ দেই। এনেকৈ কেতিয়াবা আমি এনেকৈ গছ গছনিৰ মাজত আঁকিব লাগে, হয় নহয়? আমি আগতে যেতিয়া আমি শিকিছিলোঁ আমাকো তেনেকৈ কোনোবা নদীৰ পাৰত লৈ যায়, কোনোবা পাহাৰত লৈ যায়, কোনোবা বাগিচাত লৈ যায়, হয় নহয়? আমাক নি যা তা বস্তু আঁকিব দিয়ে। আমাক গছৰ ডাল আঁকিব দিয়ে, গছৰ পাত আঁকিব দিয়ে, ফুল আঁকিব দিয়ে, ওচৰৰ পৰা সঁচা চাই চাই দেই। এনেকৈ আঁকিলে মানে ভাল আৰু, হয় নহয়? আজি পৰিৱেশটো কিছু মানে বেলেগ হৈছে, হয় নহয়? হয় নহয়? আমি সদায় স্কুলৰ ভিতৰত আঁকি থাকোঁ। আজি আমি ক'ত আঁকিছোঁ? আমি আজি গছৰ ছাঁত বহি, হয় নহয়? প্ৰাকৃতিক পৰিৱেশত আঁকিছোঁ। ভাল হৈছে নাই? অঁ আমি যদি এনেকৈ আকৌ আমাক মানুহে দেখিব, হয় নাই? ৰাস্তাত গৈ থকা মানুহ দেখিব আৰু ল'ৰা ছোৱালী আৰু আহিব, হয় নহয়? আহিব নাই? নহ'লে স্কুলৰ ভিতৰত আঁকিলে মানে মানুহে কিছুমানে গমেই নাপায় আৰ্ট শিকাইছোঁ নে কি আঁকিছোঁ শিকাইছোঁ ন, হয় নহয়? এতিয়া বেছি ভাল হৈছে। আঁকি থাকা ধুনীয়াকৈ দেই। একদম বঢ়িয়াকৈ আঁক। আমাৰ পৰিৱেশটো আজি খুব ভাল হৈছে, হয় নহয়? নামটো কি তোমাৰ? নামটো কি? কি লিখা? অঁ কি নাম? জ্ঞানদীপ পাৱে। অঁ কি নাম? জ্ঞানদীপ পাৱে। দুই জ্ঞানদীপ দেখোন একেলগে, হে? এটা ডাঙৰ জ্ঞানদীপ, এটা সৰু জ্ঞানদীপ, হয় নহয়? ঠিক আছে আঁক দেই ধুনীয়াকৈ। এইটো বিয়া আঁকি থাক ধুনীয়াকৈ। অঁ জ্ঞানদীপে মোৰ লগৰ জ্ঞানদীপ ডাঙৰ জ্ঞানদীপ এই আঁকা।